Hello guys, welcome to my YouTube channel Barb's Lifestyle. সকলোৱে নিশ্চয় ভালে আৰু বৰ্তমান খালি মানে ক'তো যাব পৰা নাই আৰু ওলাই যোৱা হয়নি। ভাবিলোঁ আজি এটা ভ্লগকে বনাওঁ। চাওঁচোন আজি মই কেনেকৈ পাৰ কৰোঁ। চবফালে ভালকৈ ভাজে আৰু এতিয়া মাছৰ জোল বনাবলৈ হ'লে তেল দি লওঁ কেওফালে যাতে তেলটো ভালকৈ লাগক। মই এতিয়া অলপ হালধি দি দিম। আৰু 1 চামুচমান নিমখ। বেছিকৈ দিলেও আকৌ বেয়া হ'ব ন, নিজৰ জোখমতে দি ল'ব আৰু সোৱাদ অনুসৰি নিমখটো দি ল'ব। এনেদৰে লৰাই থাকিব। তাৰপিছত অলপ সময় ঢাকি দিম। মাজে মাজে চাই দিব লাগিব, গতিকে নহ'লে দেৰি যাব পাৰে। মাজতে ওলাই যাব। চব সুন্দৰভাৱে সিজি গৈছে। মই ইয়াত অলপ পানী দি দিম। জোখমতে পানীটো দিলে হ'ব। অলপ উতলিবলৈ দিয়া হ'ব। তাৰপিছতে মাছখিনি এয়া দেখিছে নহয়, পূৰা পানীখিনি পৰা উতলিবলৈ লাগি গৈছে। মই এতিয়া ইয়াৰ মাছখিনি ঢালি দিম। এনেকৈ এতিয়া লৰাই দিম।
এতিয়া ঢাকনিখন। আৰু আজি মই দেখাম মই ৰোৱা ফুল পুলিবোৰ কি ধুনীয়াকৈ ফুলিছে চাওকচোন বাৰু। এইখিনি দেখিয়ে ভাল লাগিছে ন, দুৱাৰ মুখত কি ধুনীয়াকৈ ফুলি আছে এইখিনি সেউজীয়া। এইখিনি চাওকচোন, পাৰ হ'লেও ধুনীয়াকৈ ফুলি আছে সেয়া। এইটো ডালটো পানী পাই পাই মৰিছেগৈ আৰু হ'লেও ফুলকেইপা বৰ ধুনীয়াকৈ ফুলি আছে। আৰু এইজোপা চাওকচোন, এইটো কালি মানে পকাইছোহে আৰু এইটো কালি মানে ৰুইছোহে আৰু ফুলটো। এইখিনি চাওকচোন কি ধুনীয়াকৈ ফুলিছে। চ' গাইজ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। আপোনালোকে চাই কেনে পালে এটা লাইক কৰি দিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব। আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। চ' আজিলৈ বাই বাই।